হেল্ল' এভৰিৱান, মই কল্পনাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকক ভগৱানে বহুত বেছি ভালে ৰাখিছে। মোৰ বৰ্তমান ভালেই বাৰু। এতিয়া ৰাতিপুৱাৰ সময়, আজি ৰাতিপুৱাতেই ব্লগটো আৰম্ভ কৰিছোঁ। আজি মানে আচলতে ঘৰলৈ আলহী আহিব আৰু এফালে যাবলগীয়াও আছে। এফালে মানে আপোনাৰ এওঁৰ ভাগিনীয়েকৰ আজি জন্মদিন, তালৈ যাব লাগিব ওচৰতে। আপোনালোককো লৈ যাম বাৰু। তথাপিও এতিয়া আমাৰ মানে মহিলাসকলৰ এটা প্ৰব্লেম আছে, কি পিন্ধি যাম। গতিকে কি পিন্ধি যাম সেইটো মই এতিয়া ডিচাইড কৰি লওঁ, মানে বিচাৰি লওঁ। গোটেইখন একে চেডেলি ভেডেলি হৈ আছে কাপোৰবোৰ। উলিয়াই মেলি আপোনালোকক মই দেখাই আছোঁ মই কি পিন্ধি যাম দেই। এতিয়া মানে আৰু এটা কথা হ'ল, যিহেতু আলহী আহিব ঘৰলৈ, তো মানে চাহৰ লগত ঘৰত বনোৱা কিবা এটা বস্তু দিলে ভাল লাগে। সেইটো কাৰণে মই আপোনাৰ চুজিৰ এটা কেক বনাম বুলি ভাবিছোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, আপোনালোকে বনাই খাব পাৰিব। তেতিয়াহ'লে ব'লক, একেবাৰে পাকঘৰত লগ পাম মই। এইটো কেকটো আমি চুজিৰে বনাম। যিহেতু মই আধা কেজি এনেকুৱা চুজিৰ পেকেট লৈছোঁ, আধা ল'ম মানে এপোৱামান, আৰু ইয়াতে এনেকৈ দি দিব আপোনালোকে। তাৰপিছত চেনি নিজৰ জোখমতে দিলেই হ'ল, আৰু কম বেছি পৰিমাণে। এইটো আপোনাৰ পানী দিও সানি ল'ব পাৰি বা গাখীৰ দিও। মই গাখীৰ দিয়ে সানি ল'ম। ইয়াতে আপোনালোকে এনেকৈ ইনো দি দিব। ইয়াত বেকিঙো দিব পাৰি, মোৰ তাত ইনো আছিলে সেইকাৰণে মই ইনোৱে দি দিছোঁ। এইখিনি মিক্স কৰি পেলাই এনেকুৱা ধৰণৰ পাত্ৰ এটাত, কুকাৰতো দিব পাৰে, মই এনেকুৱাতে দি দিম। এনেকুৱা ধৰণৰ পাত্ৰ এটাত আপোনালোকে বাটাৰ পেপাৰ বা যিকোনো বগা কাগজত ৰিফাইন সানি পেলাই বহাই দিলে হ'ল। 15 মিনিটমানৰ কাৰণে বহালে হৈ যাব। মই বহাই লওঁ আৰু দেই। এয়া এনেকৈ বহাই লৈছোঁ। ইয়াতে আমি এনেকৈ ওপৰে ড্ৰাই ফ্ৰুটছ কাটি থৈছিলোঁ, এনেকৈ দি দিম। আৰু আপোনালোকে আৰু কিবা কিবি দিব পাৰে, কিচমিচো দিব পাৰে। মোৰ ওচৰত নাছিলে, সেইটো কাৰণে মই দিয়া নাই। আৰু এটা কথা, যেতিয়া সানিব তেতিয়া আপোনালোকে ঘিউ বাটাৰ অকণমান দি দিব পাৰে। মই ঘিউ অকণমান দিছিলোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈহে নহ'ল। এতিয়া আমি এইটো গেছত 15 মিনিটমানৰ কাৰণে উঠাই দিম। এইটো আমাৰ পিঠাটো লাহে লাহে ফুলিবলৈ লৈছে। আৰু এইটো চাওক, আমাৰ কেকটো বহুত কোমল হয়। আৰু এইকেইটা পিঠাও বনালোঁ মই লগতে। আপোনালোকে এনেকৈ কেকটো বনাব পাৰে। একেবাৰে এইটো মোৰ 15 মিনিট নালাগিলে জানেনে, এইটো আপোনাৰ মোৰ 10 মিনিটমানতেই হৈ গ'ল কেকটো। কোন এইটো, কোন কি কৰি আছে? ভাবিক নেকি? কিবা এটা কোৱা। কিবা এটা কোৱা। ভালনে সোধা, ভালনে? এয়া মই যাবলৈ ৰেডি হ'লোৱেই। আপোনালোকক মই একেবাৰে ৰাতিপুৱাৰ পৰা এতিয়া দুপৰীয়া সময়তহে লগ পাইছোঁ। যোৱাৰ সময়ত ওলাই কৰি হৈ গ'ল বাৰু। এতিয়া যাম, তাত গৈ কি দেখাব পাৰোঁ নোৱাৰোঁ নাজানো। তথাপিও ব'লক আৰু মোৰ লগতে। আৰু মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। এইটো আমাৰ দেহা মানুহ। ক'লৈ যাবা কৈ দিয়া। ক'ত যাবা? কি আছেনো আজি? কেক। হেপী বাৰ্থডে। কাৰ? হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ জাগ্ৰত, হেপী বাৰ্থডে টু ইউ। সি ভাবিছে কি হাঁহি দিয়াচোন। ফটো উঠাইছে মামি, ফটো উঠাইছে। গুড মৰ্ণিং এভৰিৱান। কালিৰ
জন্মদিন খাই আহি আজি নেক্সট দিনা ৰাতিপুৱাহে আপোনালোকক লগ পাইছোঁ। কি খবৰ বাৰু আপোনালোকৰ? মোৰ আজি গাটো একেবাৰে বেয়া। নাজানো কিয় কালি যোৱা ৰাতি মোৰ একেবাৰে টোপনি নাই। কিবা কিবি কিছুমান চিন্তা আহি পেলাই মানে একদম আগুৰি ধৰিছেহি। আজি মানে গাটো একদম সেইকাৰণে কিবা কিবি লাগিছে। মোৰ একো কৰিব মন যোৱা নাই। মই একদম শ্ল' হৈ আছোঁ আজি। এতিয়া ৰাতিপুৱা আজি চব কিবা কিবি ভাল মাৰিয়ে থৈ দিলোঁ আৰু তেনেকেই গ'ল বাৰু। এতিয়া দুপৰীয়াই হ'বহি হ'ল। এতিয়া আপোনাৰ ভাত চাত মোৰ একোৱেই বনাব মন যোৱা নাই সঁচা কথা ক'ব বোলে। কিবা এটা কৰি থ'ম আৰু কি কৰি থওঁ আৰু নাজানো আৰু মই। আজি মানে গুণৰো গাটো একেবাৰে বেয়া। সি খালি কোচতেই উঠি থাকিব বিচাৰি আছে। এতিয়া তাকো মই এৰিব নোৱাৰা হৈছোঁ, কান্দিও আছে। চাওঁ আৰু চাই থাকিব আৰু পিছলৈ কি হয় দেই। মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। এয়া কাচকল দেখিছেনে? আপোনালোকে বাৰু কাচকলটো চবেই বাৰু খায়েই। এই বাকলিটো আপোনালোকে কি কৰে বাৰু? কিছুমানে হয়তো খায় বাৰু, কিন্তু জানেই কথাটো চাগে। কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই কৈ দিওঁ। এইটো বাকলি মই কি কৰোঁ জানেনে? এইটো আপোনাৰ সিজাই পেলাই আদা নহৰু জলকীয়া দি পিচি পেলাই চাটনি বনাই খাওঁ, আৰু বিশ্বাস কৰক বহুত ভাল লাগে খাই। এয়া চাওক মই কাচকলৰ বাকলিৰ চাটনিখিনি। আৰু এয়া আপোনাৰ ভাজি বনালোঁ। এয়া আপোনাৰ কাচকল, তাৰপিছত এয়া দালি। আৰু এনেকৈ সহজকৈ কিবা এটা কৰি থৈ দিলোঁ আৰু যিহেতু গাটো বহুত বেয়া। এয়া দেখিছেই নহয়, ঠাণ্ডা লাগিছে মানে মোৰ। সেইকাৰণে আৰু ভাবিলোঁ এনেকৈ কিবা এটা আজি কৰি থৈ দিওঁ আৰু যেনে তেনে। এতিয়া চবকে খুৱাই বোৱাই লওঁ, তাৰপিছত ময়ো পাৰোঁ যদি কেইটামান খাওঁ, তাৰপিছত আকৌ পিছত লগ পাম দেই। আৰু 5 8 এই 9 ক'লে গ'ল? 9 10 ৰ'বচোন, তুমি কিবা এটা। গুণৰ নেওতা পঢ়ি আমনি লাগিল, সি গুচি গ'লগৈ। মই ভাবিছোঁ এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ, কাৰণ আজি ভিডিঅ'টো চাগে একেবাৰে ছুটি হ'ব। কি দেখুৱাব পাৰিছোঁ মই নাজানো আৰু। মানে আমাৰ গুণৰ কিছুমান সৰু সৰু কিছুমান মানে ক্লিপ মই ধৰি ৰাখিছোঁ, যাতে ভৱিষ্যতে মই চাব পাৰোঁ। এইবোৰ চাই কেতিয়াবা মনটো বৰ মানে ভাল লাগে তাক যেতিয়া সি খেলি ধূলি থাকে। কাৰণ জীৱনত কেতিয়াবা মানে এনেকুৱা হৈ যায় মানে বিৰাট মানে দুখ লাগে, মন চন কিবা ভাল লাগি নাথাকে। আপোনালোকৰো হয়নে মোক প্লিজ জনাবচোন কমেণ্ট কৰি পেলাই। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যদি ভিডিঅ'টো অকণমান হ'লেও ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেতিয়াহ'লে সকলো ভালে থাকক।